হাই কোৱা। হাই ফ্ৰেণ্ডছ, হাই। আজি আমি পূজা চাব যাব ওলাইছোঁ, হয়নে? আমি পূজা যাব ওলাইছোঁ। আমাৰ জিন্দগী মা ৰেডি হৈ আছে। এতিয়া তাৰপিছত আমি জিন্দগী নাও আহিব, হয়নে? আমি ক'ত যাম? পূজা। দেখা নহ'ব। এতিয়া আমি যাব ওলালোঁ, আমি ৰেডি। এতিয়া আমি যাম পূজা যাম আমি patgaon। আমি চাহ দোকান গৈ আছোঁ, তো আহিব। হাই বুলিবা, হাই হাই। এয়া পূজাৰ মানুহ। জিন্দগীৰ মাকে চাকি ল'ব এতিয়া জ্বলোৱাৰ কাৰণে। এইটো মন্দিৰ আছে। কাম কৰি আহা। এইটো আমাৰ পুৰণা মন্দিৰ আছিলে। এতিয়া ইয়াৰ পৰা এই ওপৰত গৈছে, এই ওপৰৰে সেইটো ৰাস্তা হয়। এইটো ৰাস্তা, এই ৰাস্তাৰে ওপৰত যাব লাগে। ওপৰত লৈ গৈছে ইয়াৰ পৰা মন্দিৰটো। এইটো কিন্তু মেইন পুৰণা মন্দিৰ আছিলে। এই ইয়াতে লিখা আছে চাই লওক, 1920 চনতে স্থাপিত কৰিছিলে। এতিয়া ইয়াৰ পৰা ওপৰত নতুনকৈ বনাইছে, তাতে লৈ গৈছে। ইয়াতেও জ্বলাব পাৰে ধূপ চাকি। কিছুমানে ইয়াতে জ্বলাই আছে, কিছুমানে ওপৰত জ্বলাই আছে। আগতে ইয়াতে বলি হৈছিলে, ইয়াতে এইখিনি জেগাত বলি হৈছিলে, আজিকালি ওপৰতে হয়। এই ওপৰত যোৱা ৰাস্তা সেইটো, মানুহবিলাক যে গৈ আছে এই ওপৰত মন্দিৰটোলৈ। এইটো গেট। এই আমি ওপৰৰ মন্দিৰত যাই আছোঁ। এইটোৱে হয় ওপৰৰ মন্দিৰৰ ৰাস্তা। মানুহ বহুত হৈছে, চাওক না। এইটো গণেশ মন্দিৰ, বৰ ধুনীয়া বনাইছে। গণেশ বাবা আগতেই আছে। ওপৰত আছে মন্দিৰটো, মানুহবিলাক যাই আছে ওপৰত।
ইয়াতে বলি হয়, বলি হৈ আছে। এইটো মন্দিৰটো